আজি আমি আৰম্ভ কৰিবলৈ লোৱা ভিডিঅ'টোৰ বিষয় হৈছে অসম বুৰঞ্জীৰ পাৰ্ট 2। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে লাইক কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' চাবলৈ ইচ্ছা কৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ প্ৰশ্ন, ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? উত্তৰ গ 1682। 2 নম্বৰ কুৱেশ্যন, আহোম ৰাজ্যৰ পতনৰ কাৰণ কি? উত্তৰ গৃহকন্দল। 3 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে চকলং। 4 নম্বৰ প্ৰশ্ন, লৰা ৰজাৰ প্ৰকৃত নাম কি? লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা। 5 নম্বৰ প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰে? উত্তৰ ক 1250 খ্ৰীষ্টাব্দত। 7 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ ত্যাগ সিংহ। 8 নম্বৰ প্ৰশ্ন, চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে নিত্যপাল। 9 নম্বৰ প্ৰশ্ন, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে? কোচ শব্দৰ উৎপত্তি কোৱাচ বা কম্বোজ শব্দৰ পৰা হৈছে। 10 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে বিশ্বসিংহ। 11 নম্বৰ প্ৰশ্ন, নৰনাৰায়ণৰ আচল নাম কি আছিল? নৰনাৰায়ণৰ আচল নাম মল্লদেৱ আছিল। 12 নম্বৰ প্ৰশ্ন, চিলাৰায় কাৰ হাতত বন্দী হৈছিল? উত্তৰ চিলাৰায় চুলেইমান কৰণীৰ হাতত বন্দী হৈছিল। 13 নম্বৰ প্ৰশ্ন, খুৰা ৰজা কোন আছিল? চুখ্ৰাংফাক খুৰা ৰজা বুলি জনা যায়। 14 নম্বৰ প্ৰশ্ন, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম আছিল চুহুংমুং। শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শিৱদৌল শিৱসিংহই নিৰ্মাণ কৰিছিল। 16 নম্বৰ প্ৰশ্ন, চকৰিফেটি বুৰঞ্জী কোনে নিৰ্মাণ কৰিছিল? চকৰিফেটি বুৰঞ্জী নুমলী বৰগোহাঁইয়ে নিৰ্মাণ কৰিছিল। 17 নম্বৰ প্ৰশ্ন, লতা কটা ৰণ কাৰ দিনত হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনত লতা কটা ৰণ হৈছিল। 18 নম্বৰ প্ৰশ্ন, বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বদনচন্দ্ৰ বৰফুকনক ৰূপসিংহ ছুবেদাৰে হত্যা কৰিছিল। 19 নম্বৰ প্ৰশ্ন, নিধাপুৰ তাম্ৰলিপি ক'ত উদ্ধাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে চিলেটত। 20 নম্বৰ প্ৰশ্ন, কানাই বৰশী শিলালিপি ক'ত উদ্ধাৰ কৰা হৈছিল? উত্তৰ গুৱাহাটীত কানাই বৰশী শিলালিপি উদ্ধাৰ কৰা হৈছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।